নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জব সাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আসাম সোসাইটি ফৰ সোশ্যাল অডিটত নতুনকৈ 48টা পদ মুকলি হৈছে আজিৰ ভিডিঅ'টিত আমি এই পদসমূহৰ বিষয়ে আলোচনা কৰিম কেনেকৈ এপ্লাই কৰিব লাগিব কোনে কোনে এপ্লাই কৰিব পাৰিব স্যালাৰি কিমান দিয়া আছে গোটেইখিনি বিষয়বস্তুৱে আজিৰ ভিডিঅ'টিত আলোচনা কৰাৰ চেষ্টা কৰিম সো পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়ো বন্ধু বান্ধৱীসকল এইখিনিতে যদি আপোনালোকে চাকৰিৰ আপডেটবোৰ ৰেগুলাৰলি পাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলক সাবস্ক্ৰাইব কৰি থব পাৰে কিয়নো আমি ৰেগুলাৰলি চাকৰিৰ আপডেটবোৰ এনেকৈ দি থাকোঁ ইয়াত চাব পাৰে প্ৰথমে দিয়া আছে নেম অফ দ্য পোষ্ট সোশ্যাল ডেভেলপমেন্ট স্পেশালিষ্টৰ এটা পদ মুকলি হৈছে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব সোশিয়োলজিত ইকনমিক্সত নতুবা মাষ্টাৰ অফ সোশ্যাল ৱৰ্ক তেনেকৈ এক্সপিৰিয়েন্স বিচাৰিছে এবাৰ মিনিমাম 5 বছৰৰ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্কিং এক্সপিৰিয়েন্স লাগে স্যালাৰি দিয়া আছে 50000 কে পাৰ মান্থ তাৰপিছত এজ বিচাৰিছে মেক্সিমাম এজ আপোনালোকৰ 1 জানুৱাৰী 2025 চনৰ ভিতৰত 45 বছৰ হ'ব লাগিব তেনেকৈ দ্বিতীয়তে দিয়া আছে ষ্টেট অডিট এক্সপাৰ্টৰ বাবে 4টা পদ মুকলি হৈছে কোৱালিফিকেশ্যন এবাৰ বিচাৰিছে এমএ ইন সোশিয়োলজি ইকনমিক্স অৰ মাষ্টাৰ অফ সোশ্যাল ৱৰ্ক তেনেকৈ এক্সপিৰিয়েন্স বিচাৰিছে মিনিমাম 3 বছৰৰ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্কিং এক্সপিৰিয়েন্স মান্থলি স্যালাৰি দিয়া আছে 40000 কে মেক্সিমাম এজ আপোনালোকৰ 40 ইয়াৰ্স তেনেকৈ ডিস্ট্ৰিক্ট ৰিসাৰ্চ পাৰ্সনৰ বাবে 5টা পদ মুকলি হৈছে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব সোশিয়োলজি ইকনমিক্সত নতুবা মাষ্টাৰ অফ সোশ্যাল ৱৰ্ক কৰা হ'ব লাগিব এক্সপিৰিয়েন্স বিচাৰিছে মিনিমাম 3 বছৰৰ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্কিং এক্সপিৰিয়েন্স মান্থলি স্যালাৰি দিয়া আছে ইয়াৰ বাবে 30000 কে এজ দিয়া আছে মেক্সিমাম এজ আপোনালোকৰ 38 ইয়াৰ্স 1 জানুৱাৰী 2025 চনৰ ভিতৰত এনেকৈ আইটি স্পেশালিষ্টৰ বাবে এটা পদ মুকলি হৈছে কোৱালিফিকেশ্যন বিচাৰিছে বিই নতুবা বিটেক কৰা হ'ব লাগিব কম্পিউটাৰ সায়েন্সত মান্থলি স্যালাৰি ইয়াৰ বাবে দিয়া আছে 30000 কে এজ দিয়া আছে মেক্সিমাম এজ 38 ইয়াৰ্স তেনেকৈ একাউন্টেন্ট কাম অফিস এসিস্টেন্টৰ বাবে এটা পদ মুকলি হৈছে কোৱালিফিকেশ্যন বিচাৰিছে বিকম কৰা হ'ব লাগিব মান্থলি স্যালাৰি দিয়া আছে ইয়াৰ বাবে 20000 কে এজ দিয়া আছে মেক্সিমাম 38 ইয়াৰ্স তেনেকৈ শেষত ব্লক ৰিসাৰ্চ পাৰ্সনৰ বাবে 36টা পদ মুকলি হৈছে কোৱালিফিকেশ্যন বিচাৰিছে যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেচন কৰা হ'ব লাগিব মান্থলি স্যালাৰি ইয়াৰ বাবে দিয়া আছে 12000 কে লগতে থাকিব ইয়াত টিএডিএ আৰু এজ দিয়া আছে মেক্সিমাম 38 ইয়াৰ্স হ'ব লাগিব তাতকৈ অধিক হ'ব নোৱাৰিব 1 জানুৱাৰী 2025 চনৰ ভিতৰত এতিয়া আছে মোড অফ সিলেকশনত টোটাল 100 মাৰ্কৰ কোৱেশ্চন আহিব সাবজেক্ট নলেজৰ বাবে দিয়া আছে 50 মাৰ্ক জেনাৰেল নলেজৰ বাবে দিয়া আছে 25 মাৰ্ক তেনেকৈ জেনাৰেল ইংলিছৰ বাবে দিয়া আছে 25 মাৰ্ক শেষত যিসকল কোৱালিফাই হ'ব তেখেতসকলে ভাইবা দিব লাগিব ভাইবাত 20 মাৰ্কৰ কোৱেশ্চন আহিব এতিয়া আছে হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিবলৈ হলে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব মই ডেসক্ৰিপচনৰ ইয়াৰ লিংক দি দিম আপোনালোকে এপ্লাই কৰোতে কিছুমান ডকুমেন্টস আপলোড কৰিব লাগিব যেনে লেটেষ্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এডমিট কাৰ্ড সাৰ্টিফিকেট অফ HSLC এক্সামিনেশ্যন কোৱালিফাইং এক্সামিনেশ্যন সাৰ্টিফিকেট এণ্ড মাৰ্কশিটস এক্সপিৰিয়েন্স সাৰ্টিফিকেট স্কেনাৰ সিগনেচাৰ তাৰপিছত কাষ্ট সাৰ্টিফিকেট যদি জৰুৰী হয় ইয়াতখিনি বস্তু আপোনালোকে এপ্লাই কৰোতে আপলোড কৰিব লাগিব আৰু এপ্লাই কৰা আপোনালোকৰ 12 আগষ্টৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গ'ল আৰু লাষ্ট ডেটটো হৈছে 23 আগষ্ট সো 28 আগষ্টৰ আগে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব সো বন্ধুসকল আজিলৈ আহিছো আশা কৰিছো আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাইছে যদি ভাল পাইছে চেনেলক সাবস্ক্ৰাইব কৰিব নাপাহৰিব কিয়নো আমি নতুন এনেকুৱা চাকৰি খবৰ ৰেগুলাৰলি দি থাকো সো আজিলৈ আহিছো কাইলৈ লগ পাম নতুন এটা চাকৰি খবৰ হৈতে বাই বাই